অপ্ৰিয় বৰষুণজাক। কবি জ্যোতিস্মিতা দাস। এই বৰষুণজাক প্ৰিয় নহয় মোৰ। প্ৰতিটো বৰষুণৰ টোপালে হৃদয়ত বিন্ধে। তেওঁৰ লগত উপভোগ কৰা বৰষুণজাকে এতিয়াও আঘাত দিয়ে। পাহৰিব খুজিও যেন মন হঠাতে উচুপি উঠে। মিছা প্ৰেমৰ ছবিখন চকুৰ আগত ভাহে। হয়তো এতিয়া প্ৰেমৰ প্ৰতি বিশ্বাসেই নাহে। তেওঁৰ স্মৃতিবোৰে বাৰুকৈয়ে আমনি কৰে। বৰষুণজাকৰ লগত মোৰ অশ্ৰুৰ সম্পৰ্ক এতিয়াও একেই আছে।